গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো আজি হ'ল 27 জানুৱাৰী। তো আজিৰ পৰা মই ভিডিঅ' বনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই। তো হৈ গ'ল তোৰ 18 চন 2018। তো তেতিয়াই ভিডিঅ' বনোৱা। তো আজিৰ পৰা আকৌ ভিডিঅ' বনাম। বহুত দিনৰ মূৰত আপোনালোকক লগ পাম। তো চাই থাকিব ভিডিঅ'বোৰ। আজিকালি মই যি বৰ্তমান কৰি আছোঁ সেইবোৰে মই আপোনালোকক দেখাম। আৰু জীৱন যাপন কেনেকৈ চলি আছে বৰ্তমান, কি কৰিম মই, ফিউচাৰ প্লেনিং সেইবোৰ সকলো দেখাম। আৰু ভিডিঅ'টো চাব আপোনালোকে। কি কৰিছোঁ ডেইলি লাইফ ষ্টাইল সেইবোৰে দেখাম আপোনালোকক। থেংক ইউ। আজি বৰ্তমান প্ৰেক্টিছ কৰি আছে ফিল্ডত, দেখিছে আপোনালোকে। হ'ল আমাৰ ফিল্ড কথা কোৱাই নাই বহুত দিন, কথা স্পষ্ট নোলায় বা নুফুটেই বুলি ক'ব লাগিব। কেমেৰাৰ আগত বহুত দিন ওলোৱাই নাই। তো আকৌ আপডেট হৈছোঁ তো ছ'চিয়েল মিডিয়াত। তো চাই থাকিব ভিডিঅ' পৰমানন্দ গোহাঁই, ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো চাওক আগলৈ। তো হেল্ল'। তো আমাৰ ৰানিং কমপ্লিট হৈ গ'ল। 10 পাক এতিয়া মাৰিলোঁ। তো চাব 10 পাক মৰা অলপ কিছু মুহূৰ্ত হৈছে। ঘৰত দেখিব ভিডিঅ'। তো চাওক অহন আমাৰ ডাঙৰ হয়। এইফালে একপাক মই ভৰাই দিছোঁ কেমেৰাটো। এই দুজন লগৰ হয় ষ্টাৰ্ট। এইটো মই ফিল্ডৰ পৰা ঘৰ আহি পালোহি। তো ফাৰ্ষ্ট মই মোৰ নিজৰ বাৰীখনকে দেখাওঁ আপোনালোকক। তো বাৰীখনৰ ফাৰ্ষ্ট এইফালে হ'ল এণ্ট্ৰি পইণ্ট, দেখিছে। তো এইফালে পিছতে খুলিম। ফাৰ্ষ্ট মই যাই লওঁ। এইফালে আমাৰ পুখুৰী পাৰ, এই চাইডটোত পুখুৰী। এইটো হ'ল আমাৰ লাও লাগি আছে ধুনীয়াকৈ, দেখিছে। এইটো হ'ল জাতিলাও। এইফালে লাগি আছে ধুনীয়াকৈ কলিবোৰ দেখিছেই। এইখনে হ'ল আমাৰ বাৰী। তো মই সোমাই যাওঁ এণ্ট্ৰি পইণ্ট। এইফালে আহক। ভাল লাগে নিজৰ খেতি কৰি, নিজৰ শাক পাচলি ঘৰৰে টেষ্টি লাগে। এইবোৰৰ গোবৰ পূৰা দেখিছে আপোনালোকে। গোবৰৰ খেতি, গোবৰত কৰিলে কি হয়, টেষ্টি হয়, সোৱাদ হয় খাবলৈ। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ যদি খেতি কৰা হয় তো খাবলৈ বহুত টেষ্টি আৰু মানে শৰীৰৰ কাৰণে উপযুক্ত হয়। তো খাব লাগে। এই হ'ল বকলি আপোনালোকে দেখিছে। এই পাহাৰত বকলি এতিয়া সৰু হৈ আছে, অলপ ডাঙৰ হ'ব পানী দিলে। আৰু সেই ৰঙালাও, এইবোৰ বিলাহী। তো এয়াই হ'লে এইজোপা হ'ল ডাঙৰ লাই শাক, বৰ লাই শাক। এইজোপা দেখিছে ব্ৰকলি, লাই শাক। ব্ৰকলি সৰু কলি ডাঙৰ হ'ব। এইজোপা হ'ল জাতিলাও। এইবোৰে হ'ল আমাৰ বাৰী। মাজে মাজে মানে ইয়াতে ফুলকবি আছিলে। তো ফুলকবি বৰ্তমান কাটি দি শেষ কৰি দিয়া হ'ল। এতিয়া লাও লগাই দিয়া আছে, ৰঙালাও। এতিয়া পানী লাও বুলি কয় মানুহে। এইখনহে হ'ল আমাৰ বাৰী, দেখিছে। গোটেইখন এনেকুৱা হৈ আছে। আৰু এডৰা কবি আছে, তো কবিডৰা হ'ল এইফালে। মই দেখাই দিছোঁ আপোনাক। এইফালে চাই লওক। এইডৰা হ'ল কবি, এইখিনি হ'ল ফুলকবি হয়। আৰু 20 দিনমানৰ পাছত এইখিনি ফুলিবলৈ ষ্টাৰ্ট দি দিব। তো মাজে মাজে আছে আলু এইবোৰ মাটি চপাই দিয়া নাই এতিয়ালৈকে, দিম লাহে লাহে। তো এইখনে হ'ল আমাৰ গাৰ্ডেন বুলি ক'ব লাগিব, কলিফ্লাৱাৰ গাৰ্ডেন। আৰু খেতি বাৰী সৰু সুৰা এডোখৰ আমি খেতি কৰোঁ খাবৰ কাৰণে, মানে ঘৰ স্বাস্থ্যৰ কাৰণে ভাল। শাক ঘৰতে কৰা শাক বহুত ভাল লাগে। তো আপোনালোকেও কৰিব। তো আপোনালোকেও খেতি কৰিব। নিজৰ ঘৰতে 10 জোপা বা 20 জোপা হ'লেও ৰুব। তো খেতি কৰি নিজে নিজৰ ঘৰ শাক বাৰী ছিঙিয়ে ভাল লাগে। কিমান আনন্দ লাগে, ভাল লাগে। ঘৰৰ হয় খেতি। তো কৰিব লাগে খেতি। খেতি কৰিলে ভাল। খেতিৰ কাৰণে বহুত উন্নত টেকন'লজি আহিছে আজিকালি।
তথাপিতো ইমান উন্নত কৰিব পৰা নাই। তথাপি যি কৰিছোঁ ঘৰৰে অলপ এবাৰ ৰুইছোঁ। ফাৰ্ষ্ট টাইম আমি কঠীয়া পাৰিছোঁ। কঠীয়া পৰাৰ পাছত হাল বালোঁ। হাল বাই পেলাই আকৌ কবি ৰুই দিলোঁ, বন্ধাকবি ৰুই দিলোঁ, মাটি চহালোঁ। তাৰপিছত মাটি চহাই তাৰপিছত আকৌ ৰঙালাও দিছোঁ। ৰঙালাও এনেকৈয়ে মানে 3 টাইম খেতি কৰা হয়। এইফালে দেখিছে এইখিনি বন্ধাকবি, ঘৰৰে বন্ধাকবি। তো লাষ্টত এইটোৱে কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' চাব, লাইক শ্বেয়াৰ কৰিব। নেক্সট ধুনীয়া ধুনীয়া ভিডিঅ' পাব আপোনালোকে। তো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থাকিল। তো কালি 26 জানুৱাৰী আছিলে, অলপ ফুৰিবলৈ গৈছিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। এইফালে দৃশ্য চাই লওক অলপমান, আপোনালোকে দেখিছে। তো এনজয় কৰক ব্ৰহ্মপুত্ৰৰ পাৰ আৰু দৃশ্য, ইয়াত ধুনীয়া ধুনীয়া মনোমোহা দৃশ্য চাই থাকক আপোনালোকে। ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।